Hello friends, welcome to my YouTube channel. আজি ভিডিওটো বহুত বেছি ধামাকা হ'বলৈ গৈ আছে কাৰণ মই অথনি ভিডিওটোত কৈছিলো যে আমি আজি কৰিকট ফুৰিবলৈ যাম বুলি বৰ্তমান 10:30 বজিলে সো আমি আমাৰ বাছখন আহি পালে আৰু আমি বাছৰ ধেইতে বৰ্তমান যাম সো আপোনালোকক এটো যে সকলোবোৰ দেখুৱাই থাকিবলৈ চেষ্টা কৰিম গতিকে ভিডিওটো অকমান স্কিপ নকৰিব হেকলৈকে চাই থাকিব গতিকে একদম বাছত লগ পাম বলক ফাইনালি আমি যাবলৈ ওলাই আহিলো নাজানো মোৰ মাত্ৰ আপোনালোকে স্পষ্ট উঠিছে না উঠা নাই কিন্তু ফুল এনজয় কৰিছে আপোনালোকে এইফালে আছে আমাৰ মানুহ ফুল একেবাৰে চিল্লানা চাহিয়ে বৰ্তমান এতিয়া মোৰ চিঞৰিছে একদম মাত নোলোৱা হৈ গৈছে একদম মাত ফাটি গৈছে মানে সো আপোনালোকৰ তাত গৈ লগ পাই আছো और आप लोग इतना देखो नहीं बहुत एंजॉय कर लो दादा क्या बोलेगा क्या बोलना है अच्छा है ना बहुत अच्छा है एंजॉय कर रहे हैं वो क्या है ना हमारा वो पूरा हम लोग सब लोग मिला के एक फैमिली की तरह ऐसा एंजॉय करके एक ट्रिप में जा रहे हैं वो अच्छा है ना अच्छा है ओके वो सभी वो आसामी है मलयाली है हिंदी वाला है ऐसा कुछ डिफरेंस नहीं है हाँ हम लोग एक साथ है एक साथ है पूरा इंडियन एक साथ है पूरा इंडियन एक साथ है बोलो भारत माता के ऐसा है ऐसा हम लोग भारतीय से भारतीय है इंडियन से इसमें क्यों है ना कोई स्टेट वाइज डिफरेंस नहीं है हम लोग एक साथ ब्रदरहुड है हमारे साथ ब्रदरहुड है ओके ये आप उधर आपका व्लॉग से सब लोगों को बता दो क्या है ना हम लोग ब्रदर सिस्टर से है उसके वो कल्चर डिफरेंस है लैंग्वेज डिफरेंस है सब कुछ डिफरेंस है लेकिन वी आर इंडियंस वी द पीपल ऑफ इंडियंस वी द पीपल of India. We are brothers and sisters. Okay. You just say all these things to through your world. Okay. Very good. তো আমি বছৰটোৰ শেষৰটো মাহ বুলি আমি ফুৰিবলৈ আহিছিলোঁ ধুনীয়া এডোখৰ ঠাইত চ' ৰাতিপুৱা গৈ আপোনালোকক ভিডিঅ'ত দেখুৱাম চ' ভিডিঅ'টো অকণমান স্কিপ কৰি চাই থাকিব বহুত এনজয় কৰিলোঁ বহুত ফূৰ্তি কৰিলোঁ ডিঙিটোৰ পৰা একদম মাত ফাটি গ'ল মানে ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি এতিয়ালৈকে আমি মেইন জেগাডোখৰ আহি পোৱা নাই একদম অৱস্থা বেয়া বাছত শুই আহি আছো তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং সাঁতুৰি পাৰি হ'বলে যে মন যাত্ৰা হেঁপাহিছিলা সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা বৰ্তমান আমি ইয়াত আহি পাই গ'লো আৰু এইফালে আমাৰ সাগৰ আছে এইফালে বৰ্তমান এতিয়া মানে আন্ধাৰ হৈ আছে সেইকাৰণে একো নাই দেখা চ' দিনত আপোনালোকক পাৰিলে এবাৰ দেখুৱাবলৈ চেষ্টা কৰিম আৰু এইফালে দেখিছে ধুনীয়াখন পাৰ্ক একো দেখা নাপায় এতিয়া আন্ধাৰ ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ৰাতি আমি বাছত আহোঁতে বহুত নাছিলোঁ বহুত ফূৰ্তি কৰিলোঁ আৰু মই কেতিয়াও ভবা নাছিলোঁ যে কেৰেলা মানুহে আমাৰ লগত এনেকৈ অসমীয়া গানত নাচিব বুলি চ' তেওঁলোকেও বহুত ছাপোৰ্ট কৰিছে আমাক আৰু আমিও বহুত একেলগতে বহুত নাছিলোঁ হয়তো আপোনালোকে ভিডিঅ'বোৰত গম পাইছেই চ' আজিৰ ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ আৰু মানে বনাই থাকিলে বহুত বেছি দীঘল হ'ব চ' আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ এইফালে বাছখন চাওক আমাৰ ইয়াত ৰখি আছে এখন বাছখন চ' আমাৰ যাত্ৰা এতিয়াও শেষ হোৱা নাই চ' গৈ থাকিম আমি আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যদি ভিডিঅ'টো ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি ল'ব
কেনভাছত আঁকিবলে মন মনতে সজোৱা জীৱন ছবিখন উকাকৈ কেনভাছত আঁকিবলে মন মনতে সজোৱা জীৱন ছবিখন সাজি ল'বলৈ যাকৈ সপোনৰে পৃথিৱী এখন জুখি চাবলৈ সন্মুখত আছে কত বাধাৰে ওজন গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰ হ'বলে যে মন যাত্ৰা হেঁপাহ সিঁচিলতে সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা জেনাকি আঁকি জানে মনে কৰা অভিমান উজাগৰ এতিয়া বহু নেকি যাবলৈ বহু বাট এতিয়াও বাকী